উপস্থিত এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল PJ টিউশ্যন চেণ্টাৰৰ বিৰোধিতা হ'বলৈ আহিছোঁ। আজিৰ এই সভাখন সুচাৰুৰূপে চলাই নিবৰ কাৰণে গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষক তেখেতক আজি মই বিনম্ৰতাৰে অনুৰোধ কৰিম আজিৰ এই সভাখন চলাই নিবৰ কাৰণে। So on behalf of the center, we want to keep our bike outside the center. টিউশ্যন চেণ্টাৰৰ উদ্বোধন কৰা হৈছে। এই শিক্ষা অনুষ্ঠানে কি বাৰ্তা কঢ়িয়াই আনিব বৃহত্তৰ অঞ্চলত কি ক'ব বিচাৰিছে? হয়, নিশ্চিতভাৱে আমাৰ সমাজখনৰ কাৰণে আজি এটা খুব শুভ দিন, কাৰণ আজি যুৱ প্ৰজন্মই সমাজখনৰ স্বাৰ্থত কিবা এটা কৰিম বুলি টিউশ্যন চেণ্টাৰ খুলিছে। টিউশ্যন চেণ্টাৰত শিক্ষা লাভ কৰি SSLC পৰীক্ষাই হওক বা HS পৰীক্ষাই হওক তেখেতসকলে অতি সুখ্যাতিৰে উত্তীৰ্ণ হ'ব বুলি মোৰ এটা ধাৰণা। 1 পৰা আৰম্ভ কৰি ক্লাছ 10লৈকে আমি টিউশ্যনটো আৰম্ভ কৰিম। গতিকে আমি সকলো আমাৰ শুভাকাংক্ষী ৰাইজক আমি সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। আমাৰ মৰ্ণিং 5টা বজাৰ পৰা আৰম্ভ কৰি 8টালৈকে আৰম্ভ হ'ব। আকৌ আফটাৰনুন 2টাৰ পৰা আৰম্ভ কৰি একদম 6টালৈকে আৰম্ভ হ'ব, শেষ হ'ব। প্লেচটো নিয়াৰ পদুমণি গাঁও পঞ্চায়তৰ ওচৰতে আছে। গতিকে আমি বিগত 1 বছৰ আগতেই চেণ্টাৰখন অপেনিং কৰিছিলোঁ। গতিকে 2026 আৰু 27 বৰ্ষৰ বাবে এই চেণ্টাৰটোৰ আমি পুনৰাই মোকলাই দিছোঁ ৰাইজৰ বাবে, যাতে আমাৰ ল'ৰা ছোৱালী পিছপৰা অঞ্চলৰ পৰা আগুৱাই যাওক। এইটো উদ্দেশ্যই আমি কেইটামান শিক্ষিত যুৱচামে আমি এই টিউশ্যন চেণ্টাৰটো আৰম্ভ কৰিছোঁ আৰু সকলো ৰাইজৰে আমি আন্তৰিকভাৱে ইয়াৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। পদুমণি অঞ্চলেই হওক বা আমাৰ গোটেই অসমৰ পৰা যিজন সচেতন গাৰ্জেন আছে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীখিনিক ইয়াত পঠাব বুলি আশা কৰিছোঁ আৰু ইয়ালৈ যাতে পঠায় আৰু এই অনুষ্ঠানটো যাতে ভালমতে চলে তাৰ কাৰণে মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।